পৰৱৰ্তী বাতৰিলৈ আহিছোঁ। প্ৰতিকূল বতৰকো নেওচি অসম সংগ্ৰামী মঞ্চৰ চাবুৱা বিধানসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী হেমন্ত কুমাৰ দাসে মত বিনিময় অনুষ্ঠান বাহাল ৰাখিছে। বিভিন্ন স্থানত যুৱক যুৱতীৰ লগতে বৃদ্ধা ককা আইতায়ো সঁহাৰি জনাইছে প্ৰাৰ্থীজনক। আৰু আমি এই মুহূৰ্তত খবৰ টেক্সৰ দৰ্শকসকলক তাৰ কিছু দৃশ্যাংশৰ লগতে হেমন্ত কুমাৰ দাসৰ মন্তব্য শুনাব বিচাৰিছোঁ। নমস্কাৰ, জয়তে মই আপোনালোকৰ নিউজলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই উপস্থিত আছোঁ বৰুৱাহতা গাঁৱত আৰু ইয়াত উপস্থিত হৈ মই অতি আনন্দিত হৈছোঁ। ৰাইজে এটা বতৰৰ প্ৰতিকূল অৱস্থাটো যুৱক যুৱতী, বালক বিদ্যা আৰু আইসকল ওলাই আহিছে। বিশেষকৈ নতুন প্ৰজন্মৰ যুৱ বন্ধুসকলে মোক অতিকৈ সহায় জনাইছে। মই তেওঁলোকৰ ওচৰলৈ এটা মাত্ৰ প্ৰস্তাৱ লৈ আহিছোঁ যে এইবাৰ অসমৰ 2021 চনৰ 121 নং চাবুৱা বিধানসভাৰ সমষ্টি মোক অসম সংগ্ৰামী মঞ্চই মোক প্ৰাৰ্থীত্ব আগবঢ়াইছে। যদি এই ক্ষেত্ৰত আপোনালোকৰ পৰামৰ্শ কি, তেতিয়া সেই সকলো ৰাইজে একেমুখে আহি বিপুলভাৱে তেওঁলোকে মোক কৈছে যে আপোনাৰ কাৰণে আমাৰ কাৰণে অতি সৌভাগ্য যে আপোনাৰ দৰে এজন আমি প্ৰাৰ্থী পাইছোঁ। গতিকে আমি আপোনাক 121 নং বিধানসভা চাবুৱা বিধানসভা সমষ্টিৰ পৰা এইবাৰ আমি নিৰ্বাচন আমি বিপুলভাৱে জয়যুক্ত কৰাম। আৰু তেওঁলোকৰ সেই আশাৰ ওপৰত ভিত্তি কৰি আজি যিসকল তেওঁলোকে আমাৰ উদ্যোক্তাসকলে এখন ডাঙৰ অন্তৰংগ আলাপ অনুষ্ঠান পাইছে। অন্তৰংগ আলাপ অনুষ্ঠানত মন্ত্ৰী চৰ্দাৰ দত্ত ডাঙৰীয়াই এই সভাখনত তেওঁ সভাপতিত্ব কৰিছে। আৰু এই অঞ্চলৰ যথেষ্টসকল আই মাতৃসকল, যুৱ বন্ধুসকল আৰু শিশুসকল, বালক বিদ্যা সকলো ওলাই আহিছে আমাৰ এই অনুষ্ঠানটোলৈ। তেওঁলোকে সকলোৱে একেমুখে মোক তেওঁলোকে উৎসাহ যোগাইছে যে আপুনি যিকোনো মুহূৰ্তত যে আপুনি এটা চৰকাৰী চাকৰি আপুনি স্বইচ্ছাকৃতভাৱে আপুনি এৰি থৈ অহাৰ ব্যৱস্থা কৰিছে। চৰকাৰী চাকৰি এটা এৰি থৈ আহি যিহেতু আপুনি আমাৰ প্ৰতিনিধিত্ব কৰিব আহিছে, তাৰ কাৰণে আমি সকলো ৰাইজে এই অঞ্চলৰ ৰাইজে আপোনাক সকলোৱে আন্তৰিকভাৱে সহায় সহযোগ আগবঢ়াম আৰু উৎসাহ দিছে। গতিকে এই ক্ষেত্ৰত মই তেখেতসকলক যথেষ্ট ধন্যবাদ।